Hey bro, খবৰ কেনেকুৱা? আছো আৰু ঘৰতে এনেই। কি কাম কৰিছ দে? কাম বন নাই, আজি 2 বছৰ হ'ল হায়াৰ ছেকেণ্ডাৰী পাছ কৰা, ঘৰতে এনেই বহি আছো আৰু। বেকাৰ মানে? এই বেকাৰে আৰু। কাম এটা আছে কৰিবি নি? কিহৰ? এই অইলৰ কাম এটা আছে। কাম বন নাই যেতিয়াতো এতিয়া সেইবোৰে কৰিব লাগে, অইল ইণ্ডাষ্ট্ৰী বাচিবলৈ নাই আৰু। এ ভাই পিনা কি টিকটক এটা বনাঙাচোন। ভাই মই টিকটক একো বনাব নোৱাৰো দেই, মোৰ পেটতে মাথা বিষ আছে। আজিলৈকে চিগাৰেট খাই তোৰ লগৰ কৈছে? আজিলৈকে চিগাৰেট খাই পোৱা নাই। কোনে কৈছে? গুঞ্জা হাতখন গুঞ্জা লগ গুঞ্জা। চিগাৰেট খাই আছ তই? চিগাৰেট নহয়, বিড়ি খাই আহিছো। চিগাৰেট নাখাওঁ। আজিকালি ভাংকা যি টি উল্টা পুল্টা কথা কৈ থাকো বুলি কোৱা শুনিছো। কোনে কৈছে তোক? বাদেচোন এইবোৰ কথা, তই এতিয়া কি কৈ আছ কচোন। মোবাইলটোত বহি তোৰ লগত পাবজি খেলি আছো। ভাঙুৰা চালা। তোমাক ভাল পাই পেলাই চব হেৰুৱা, তোমাৰ কাৰণে ভাত চাত নোখোৱা হলো। সদায় তোমাৰ কথা ভাবিয়ে মনটো মাৰি থাকো। তেনেকে পাই আছা, সদায় দোকাৰী ভাত তোমাৰ তুমি গ'লে চিখৰ দেখ টকা। 8 টাকা চিগৰ পাই নেকি ভিক্ষাৰী চালা? ঐ কাক ভিক্ষাৰী বুলি কৈছা? কাত চাবি নেকি? ঘৰত দুটাকে মাথা আগুছো। কেইটাকাৰ পাই চিখৰ? 10 টাকা চিগৰ। 10 টকাৰ দি ইমান বুটপে লাগে নেকি? 10 টকাৰে দি। এক টাকা লো, 8 টাকা চিখৰ আছো, বাকীখিনি ৰাখ, যি কৰা কৰ। এই কুকুৰৰ চলি চালা। আপোনাৰ লগত ভাং খাব কোনে নোৱাৰে এইটো কওক। কোনেও নোৱাৰে, পৃথিৱীৰ যিমান মানুহ আছে কোনোতো নোৱাৰে মোৰ লগত ভাং খাবলৈ। কেলা শিবইও নোৱাৰে মোৰ লগত ভাং খাবলৈ। মই যেতিয়া ভাঙৰিছিলো তাত। এজন ল'ৰাৰ জীৱনত এনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন যিয়ে মাৰ দৰে কেয়াৰ লয়, ভালদৰে খোৱা বোৱা নকৰিলে ধমকি দিয়ে, সকলো সময়তে সকলো পৰিস্থিতিতে একেলগে থাকে। আছে জানো এনেকুৱা ছোৱালী?